পুনৰ সংঘটিত হৈছে এটা হৃদয় বিদাৰক ঘটনা, যিটো ঘটনাৰ বিষয়ে শুনিলে আপোনাৰো চকুলো বৈ আহিব। নতুন বছৰৰ আৰম্ভণিতে বিয়া ঠিক হৈছিল সংগীতাৰ। বিয়ালৈ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছিল সংগীতাও। কিন্তু নিজৰ বিয়াখনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰহস্যজনকভাৱে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে দেৰগাঁৱৰ সংগীতাই। সংগীতাৰ এই সিদ্ধান্তই এতিয়া শোকৰ বন্যা নমাইছে পৰিয়ালত। উল্লেখ্য যে দেৰগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰৰ নিবাসী উমাকান্ত নাথৰ কন্যা সংগীতা নাথ। তেওঁ ধনশিৰি ভেলী পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল। 2023 চনৰ 27 জানুৱাৰীত দেৰগাঁৱৰে এজন যুৱকৰ সৈতে বিয়াও ঠিক হৈছিল সংগীতাৰ। কিন্তু বিয়াখনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে স্বগৃহতে আত্মহত্যাৰ পথ বাছি লয় সংগীতাই। যোৱা শুক্ৰবাৰে নিশা প্ৰায় 9 মান বজাত নিশা নিজৰ কোঠাত সংগীতাই চিপ লৈ থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে লগে লগে তেওঁক দেৰগাঁৱৰ সামূহিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নিজৰ বিয়াখনক লৈ অতি উৎসাহী আছিল সংগীতাও। কিন্তু তাৰ পিছতো কি কাৰণে সংগীতাই এনে এক সিদ্ধান্ত ল'লে সেয়া এতিয়াও ৰহস্য হৈ আছে। সঁচাকৈ খবৰটো পাই খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, সংগীতাৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।